বিজেপিৰ দলীয় বিভিন্ন পদত থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আজি বিশেষ কাৰণত আপোনালোকক কেন্দুকলাই ভৱনত আমন্ত্ৰণ জনাইছো। আজি প্ৰায় বিগত 9 বছৰ কিছুমান 10 বা 15-20 এনেকুৱা পুৰণি কাৰ্যকৰ্তাসকলে মুদৈপুৰী মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ মুদৈপুৰী মণ্ডলৰ বিভিন্ন দায়িত্বত থাকি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজ কৰি আহিছিলে আৰু আজি অতি দুখেৰে আপোনালোকক জনাও যে কাৰ্যবাহী সদস্য আমাৰ মুদৈপুৰী সমষ্টিৰ এমচিএল তথা কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা ডাঙৰীয়া আৰু মণ্ডল সভাপতি আৰু আমাৰ ইএম গৰাকীৰ কাৰ্যবাহী সদস্য গৰাকীৰ ব্যক্তিগত সহায়ক দীপাংকৰ ডেকাই মুদৈপুৰী মণ্ডলটিক মুদৈপুৰী মণ্ডলৰ যি সংগঠনটিক স্বেচ্ছাচাৰিতাৰে পৰিচালনা কৰাৰ বাবে আমি আজি সমূহীয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ মুদৈপুৰী মণ্ডল সমিতিৰ পৰা অব্যাহতি ল'ব ওলাইছো। এই বিষয়টো আপোনালোকক জ্ঞাত কৰিবৰ কাৰণে আপোনালোকক এই কেন্দুকলাই ভৱনত আপোনালোকক আমন্ত্ৰণ জনাইছো। সাময়িকভাৱে আমি সমূহীয়াকৈ আমি অব্যাহতি লৈছো আজি ভাৰতীয় জনতা পাৰ্টি মুদৈপুৰী মণ্ডল সমিতিৰ পৰা আমি প্ৰায় 30-40 জন মান ব্যক্তি আছো। আপোনালোকক সংবাদ মাধ্যম আমাৰ যি পদত্যাগ পত্ৰসমূহ আপোনালোকক দিম। আজি আমি সেইকাৰণে আপোনালোকক আমন্ত্ৰণ জনাইছো। ইয়াৰ মুখ্য কাৰণ আচলতে আমি 5 বছৰ যেতিয়া দিগন্ত বৰুৱা ডাঙৰীয়াক আমি 2020 চনত তেওঁ টিকেট পাইছিলে ভাৰতীয় জনতা পাৰ্টিৰ পৰা, তেতিয়াও আমাৰ ইয়াত এটা বিসম্বাদ সৃষ্টি হৈছিলে। তেতিয়া আছিল আমাৰ নিৰঞ্জন সিং ডাঙৰীয়াও আছিলে। নিৰঞ্জন সিং ডাঙৰীয়া টিকেট নোপোৱাৰ পিছত মুদৈপুৰী মণ্ডলৰ যি সংগঠন, সেই সংগঠন ভাঙি চুৰমাৰ হৈ গৈছিলে। আমি তেতিয়া ভাৰতীয় জনতা পাৰ্টিত 2020 চনৰ 22 তাৰিখে 22 মাৰ্চত যেতিয়া লকডাউন হৈছিলে, সেই লকডাউন হোৱাৰ পৰা আমি টোটেল 9 মাহত মুদৈপুৰী মণ্ডলটো সম্পূৰ্ণভাৱে সংগঠন বুথৰ পৰা মৰ্চাৰ পৰা সকলো সংগঠনৰ কাম কৰি আমি দিগন্তৰাক জয়ী কৰাৰ কাৰণে বহুত কষ্ট কৰিছো। সেয়া আমাৰ কলাইগাঁওবাসী ৰাইজেও জানে। আজি পদত্যাগ দিয়াৰ মূল কাৰণটো এইটোৱে যে দিগন্তৰাই যি কাম কৰিলে এই 5টা বছৰত, তেওঁৰ যিবিলাক কাম কৰিলে, উন্নয়নৰ লগতে তেওঁ আমাৰ সাংগঠনিকভাৱে তেওঁ যি স্বেচ্ছাচাৰিতাৰে আৰু মণ্ডল সভাপতি দীপাংকৰ ডেকাই যি মানে সংগঠনত যি স্বেচ্ছাচাৰিতাৰে তেওঁলোকে শাসন কৰিলে, তাৰ বাবে আমি খুব দুখ পাইছো। কাৰণ মই মণ্ডলৰ 6 বছৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলো মুদৈপুৰী মণ্ডলৰ। দিগন্তদা 2020 চনত তেওঁ আছিলে মুদৈপুৰী মণ্ডলৰ, যেতিয়া টিকেট পাইছিলে তেতিয়াও মই জেনেৰেল ছেক্ৰেটাৰী আছিলো আৰু তেওঁ ইএম হোৱাৰ পিছত মই 4 বছৰ মই জেনেৰেল ছেক্ৰেটাৰী থাকিলো। আৰু সেই 4টা বছৰত যথেষ্ট কষ্টৰে সংগঠনৰ কাম কৰিছিলো। কৰাৰ পিছত আজি কিছুমান বিষয়বস্তু দিগন্তৰাই কৰা কাম বা তেওঁ জনাই হওক নজনাই হওক, তেওঁ নাজানিবও পাৰে, জনাই হওক নজনাই হওক, তেওঁ যিবিলাক কাম কৰিছে আমি এতিয়া জ্ঞাত হৈছো, জানিব পাৰিছো, আমি অন্তৰত দুখ পাইছো। আমি ভাৰতীয় জনতা পাৰ্টি এটা পঞ্চনিষ্ঠাত আদৰ্শত থকা দল, যিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলটোৱে আজিৰ তাৰিখত যি আমি অবৈধ বেদখলকাৰী বুলি কওঁ, অবৈধভাৱে বাস কৰা মানুহ বুলি কওঁ, অবৈধভাৱে বাস কৰা মানুহ বুলি কওঁ, সেনেকুৱা মানুহবিলাকক দিগন্তৰাই কোকৰাঝাৰৰ এজন মুছলিম ব্যক্তি, মুছলিম মানে আমি মিয়া বুলি কওঁ আৰু যাক, সেই মিয়া ব্যক্তিজনক 2025-26 বৰ্ষত প্ৰায় 12 কোটি টকাৰ কাম এলকেশ্যন দিছে। যিটো ইৰিগেশ্যন, যিটো দিগন্তৰাই পায় মাত্ৰ 19 কোটি টকা, তাৰে কোকৰাঝাৰৰ এজনকে দিছে তেওঁ 12 কোটি টকা। আমাৰ কি কলাইগাঁৱত মানুহ নাছিলে নেকি?
আমাৰ আৰু ওদালগুৰিত বেলেগ মানুহ নাছিলে নেকি? আমি যি বড়ো জাতিয়ে 5,000 শ্বহীদৰ বিনিময়ত আজি এই বিটিচিখন পাইছে, এই বড়ো জনগোষ্ঠীৰ লোককো যদি দিলেহেঁতেন, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীকো যদি আজি দিলেহেঁতেন, আমি এই কামটো আমি অন্তৰত দুখ নাপালো। আমি খুব সেন্টিমেন্টত কাম কৰিছিলো। আমি যোৱাবাৰ আমি কা আন্দোলনৰ সময়তো মই অসম জ্বলি থকা সময়তো মই কলাইগাঁও টাউনত কাৰ সমৰ্থনত ফেচবুক পোষ্ট দিছিলো। কলাইগাঁৱত থাকি মই ফেচবুকৰ মই কাৰ সমৰ্থন কৰিছিলো। সেই 2019 চনৰ সেই ইমান এটা ভয়াৱহ পৰিস্থিতিৰ মাজতো আজি এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক দেখা পোৱাৰ কাৰণে আমাৰ অন্তৰত দুখ লাগিছে। যাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ মুৰেবৰী মণ্ডল সমিতিটো যিদৰে চলি আছে, দিগন্তৰাই যেনেদৰে চলাই আছে, আমি ভাবো যে ইয়াতে বিজেপিৰ আদৰ্শত পৰিচালিত হৈ থকা নাই। আমি নিজৰ খেয়াল খুচি মতে চলাই আছে। ইয়াত বিজেপিৰ আদৰ্শ জড়িত হৈ থকা নাই। ইয়াত কিছুমান ব্যক্তি আহিছে যিয়ে আমাক কা আন্দোলনৰ সময়ত এটা সময়ত আমাক মাৰিবৰ কাৰণে আমাক মানুহক ঠাট্টা কৰিছিলে, আমাক লগাইছিলে বা আমাক ঠাট্টা মস্কৰা কৰিছিলে। ইয়াত বিজেপি জিকিব নেকি বুলি কৈছিলে। যিবিলাক মানুহে কৈছিলে দিগন্তৰা ইয়াত জিকিব নেকি বুলি কৈছিলে, যিবিলাক মানুহে কৈছে দিগন্ত জিকিলে আমি চুলি খুৰাই দিম বুলি কৈছিলে, আমাক ঠাট্টা কৰি কৈছিলে যে সিহঁতে সৰু সৰু চুলিকেইটা দিগন্তৰাক জিকাব পাৰিব নেকি, এনেকে কৈছিলে। কিন্তু আমি আজি সেইবিলাক মানুহৰ স্বেচ্ছাচাৰিতাৰে যেতিয়া দলটো পৰিচালনা হ'ব, তেতিয়া আমি অন্তৰত দুখ পাওঁ। দলটোত আমি বহুত চেক্ৰিফাইচ কৰিছো। জীৱনত মই চাকৰি বাকৰি নিবিচাৰো। মই 21 বছৰৰ পৰা বিজেপি কৰিছো, যিটো মোৰ সোণালী সময় মই ভাৰতীয় জনতা পাৰ্টিক দিছো। আজি খুব দুখ লাগিছে এই কথাবিলাক জানিব পাৰি। এইবিলাক কাম আজি 3 বছৰ ধৰি মই ভুগি আহিছো। আপোনালোকে জানে যে ৰমেশ হাজৰিকা ডাঙৰীয়া যেতিয়া মুৰেবৰী মণ্ডলৰ সভাপতি আছিল, দিগন্তৰাই আমাক মানসিকভাৱে বহুত আমাক কৰিছিল, টৰ্চাৰ কৰিছিল। যাৰ কাৰণে আজি ৰমেশ দা ওলাই গ'ল। তেওঁ এজন যোগ্য ব্যক্তিৰ কাৰণে UPPL চিনি পাইছে, তেওঁক প্ৰাৰ্থিত্ব দিছে। আৰু আমিও আজি এই ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি অব্যাহতি লৈছো। যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শত মুৰব্বী সমিতিখন পৰিচালনা হোৱা নাই, তাৰ বাবে আমি আজি পদত্যাগ কৰিছো। আপুনি চাব আব্দুল মতলেব বুলি যিজন মানুহ আছে, তেওঁ দিগন্ত দাই টোটেল 25-26ত 19 কোটি বা 12 কোটি টকা দিছে। 24-25ত পাই দিগন্ত দাই 18 কোটি নে 17 কোটি টকা পাইছিলে। তাৰে তেওঁ 7 কোটি 30 লাখ টকা দিছে, এজন মিয়া ব্যক্তিক এজনক দিছে। যাৰ কাৰণে আমি দুখ পাইছো। আমি খুব সেন্টিমেন্টত আমি কাম কৰিছিলো। আমি দিগন্তৰাক যেতিয়া আমি ৰাইজৰ মাজত লৈ গৈছিলো, তেতিয়া আমি অসমীয়া সেন্টিমেন্ট দিছিলো, আমি হিন্দুৰ সেন্টিমেন্ট দিছিলো। কিন্তু দিগন্তৰাই অসমীয়াকো চিনি পোৱা নাই, হিন্দুকো চিনি পোৱা নাই। এটা নিকৃষ্ট মুনাফাৰ বাবে তেওঁ সকলো সেন্টিমেন্ট, জাতীয়তাবাদী সেন্টিমেন্ট, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি আদৰ্শ, যি আমিতো হিন্দুত্ববাদী সেন্টিমেন্টৰ মানুহ, সেই সেন্টিমেন্টটো বিসৰ্জন দি তেওঁ কাম কৰিছে। তাৰ বাবে আমি অন্তৰত দুখ পাইছো। আৰু সেইবাবে যে ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী মণ্ডল সমিতি যে বিজেপিৰ আদৰ্শত পৰিচালনা হোৱা নাই, এইবিলাকে প্ৰমাণ কৰে। সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা অব্যাহতি লৈছো। পৰৱৰ্তী লক্ষ্য আমি এতিয়া সিদ্ধান্ত লোৱা নাই। আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰাহে আমি অব্যাহতি লৈছো। আমি পৰৱৰ্তী সময়ত আমি যিহেতু বহুখিনি ব্যক্তি আছো, আমি সকলোৱে আলোচনা কৰি আমি এজন ব্যক্তিক সমৰ্থন মানে দিবও পাৰো, নিদিবও পাৰো। যদি মানুহখিনিয়ে কয় বোলে আমি আৰু ৰাজনীতিয়ে নকৰো, আমি বোলে আৰু কিছুমানে যদি কয় বোলে আমি ৰাজনীতিয়ে নকৰো, কিন্তু আমি এনেকেই থাকিম, কিন্তু আমি কোনো ৰাজনীতিৰ লগত হয়তো জড়িত নহব পাৰো। মুৰব্বী পৰিষদীয় সমষ্টিত আমি সহায় কৰিব নোৱাৰিম। এইবিলাক আদৰ্শৰ কাৰণে আমি নোৱাৰিম। আমাৰ মনে নকয়, বিবেকে নকয় কাৰণে আমি সহায় কৰিব নোৱাৰিম। আমি 3জন VCDC চেয়াৰমেন আছো, বুথ কমিটিৰ সভাপতি আছে, তাৰপিছত সম্পাদক আছে, তাৰপিছত VCDC মেম্বাৰ আছে। আমি এনেকৈ 30-35 জন মান ব্যক্তি। দলৰ শীৰ্ষ নেতৃত্বক আমি যথেষ্ট কথাবিলাক কৈছিলো, তেওঁলোকে আচলতে আমাৰ কথাবিলাক গুৰুত্ব নিদিলে। দিলীপ দাকো কেতিয়াবা ক'বৰ কাৰণে চেষ্টা কৰিছিলো।
যদিও তেওঁ যথেষ্ট ৰাজ্যিক সভাপতি হ'ল, তেওঁ যথেষ্ট ব্যস্ত হৈ থাকে এতিয়া। আৰু কিছুমান আৰু এটা কথা ক'ব লাগিব, দিগন্ত দাই যথেষ্ট সৰু মন লৈ ৰাজনীতি কৰি আছে। তেওঁক শুভেচ্ছা জনাইছো, তেওঁ এই নিৰ্বাচনত জয়ী হৈ পুনৰবাৰ জয়ী হৈ আহক, শুভেচ্ছা দিছো। কিন্তু মনটো উদাৰ আৰু বহল মনেৰে তেওঁ ৰাজনীতি পথাৰখন আপোনালোকে যে ক'লে যে যিগৰাকী তেখেতৰ ওপৰত এনেকুৱা এটা হেৰি আহিছিল, আৰু দ্বিতীয়তে নৱৰাজৰ বিভিন্ন ক্ষেত্ৰত আপোনাৰ কেলেংকাৰে হওক বা তেখেতৰ ওপৰত কিন্তু হত্যাৰ গোচৰো তেখেতৰ আছিলে, সেই ক্ষেত্ৰত কি হ'ব? আচলতে আমি ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰিব খোজা নাই। নৱৰাজ তিলদাই দলটো ভালদৰে পৰিচালনা কৰক। আজি যিদৰে দলটো পৰিচালনা হৈ আছে, এইদৰে পৰিচালনা ভালদৰে পৰিচালনা কৰক, তেওঁক আমি শুভেচ্ছা জনাইছো। কিন্তু মানে তেওঁ যিবিলাক কাম কৰিছে ৰাইজে গমেই পায়। মই যদি কৈ দিওঁ আজি মোক ব্যক্তিগতভাৱে কিছুমান আক্ৰমণমূলকভাৱে ল'ব, তেওঁৰ লগতো মোৰ বেয়া হ'ব, ময়ো তেওঁৰ লগত বেয়া হ'ব লাগিব। সেইকাৰণে আমাৰ উদ্দেশ্য, আমাৰ যিটো উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শত থাকি তেওঁলোকে কাম কৰক, সেইটোহে তেওঁলোকক আমি ক'ব বিচাৰিছো।